তো আজি বতৰটো হৈছে এনেকুৱা তো গতিকে মোৰ মনলৈ আহিলে মেগী বনাওঁ গতিকে পোনপ্ৰথমতে কেৰাহীটো ধুনীয়াকৈ ধুলোঁ তাৰপিছত গেছটো জ্বলাই কেৰাহীটো তাৰ ওপৰত উঠাই দিলোঁ আজি বলক মেগী কেনেকৈ বনাওঁ অলপমান দেখুৱাওঁ পোনপ্ৰথমতে তেল দিলোঁ তাৰপিছত পিঁয়াজ তাৰপিছত লৰালোঁ তাৰপিছত পানী দিলোঁ ৰ'ব খাবলৈ ঠিকেই হ'ব বাৰু তো তাৰপিছত গেছটো ধুনীয়াকৈ অলপমান বঢ়াই দিলোঁ মানে উতলিব লাগিবতো তো তাতে মেগীখিনি দি দিলোঁ তাৰপিছত মছলা তাৰপিছত আমাৰ মেগী ৰেডি কিন্তু অলপমান বেছি ডাঠ হ'ল আকৌ পানী দিব লাগিব নিজৰ লগত কথা পানী দিয়া আৰু গাইজ ঠিকে আছে গম পাইছে আপোনালোকে বনাই খাব পাৰে মানে এইটো বাৰু দুপৰীয়া 1:20 মান হৈছে তো তেনেকুৱাতে আমি উলিয়াই ল'লোঁ পকাডালিলে বুলি মানে 3টামান কাম আছে তো বলকচোন সেইটো চাইডে বুধিনো আহি গ'ল তো এতিয়া আমি ওলাইছোঁ পকাডাল আৰু পকাডাল আহি পাই পোনপ্ৰথমতে দোকান এখনত অনলাইনৰ এটা কাম আছিলে তো সেই কামটো কৰি ল'লোঁ তো তাৰপিছত আমিকেইটা অলপমান বহো যে এইটো চাইডৰ পৰা প্ৰাঞ্জিতো আহিলে তো তাৰপিছতনো কি আৰু আছিলে 20 টকা এটা পঠিয়ালোঁ ইয়াক কিবা এটা আনিবৰ কাৰণে আৰু সিও পইচাটো লৈ চিধা গ'ল যিহে গৰম পৰিছে গতিকে ঠাণ্ডা এটাকে আনিলে আৰু এইটো ষ্টাইলটো বেলেগ চিচাৰৰ দিয়ক পহেলিবাৰ মানে প্ৰথমবাৰ খাওঁ আৰু ৰাইজ অকল এটা কথা প্ৰথমতেতো ভাল লাগিছে বেছি বটলটোৱে গম পাইছেনে চাওকচোন কিমান ধুনীয়া লাগিছে তো তাৰপিছতনো কি আৰু সকলোৱে খোৱাৰ পিছত আমি ওলাই ল'লোঁ 2 নম্বৰটো কাম কৰিব গম পাইছে তো তেনেকৈ বুলি এহেঁতক বাই বাই দি আমি ইফালে গ'লোঁ আৰু সেইফালৰ কামটো হৈ গ'ল মানে কামবিলাক আপোনালোকক কোৱা নাই জাষ্ট ভিডিঅ'টো বনাইছোঁ আৰু শেষ কামটো হৈছে আপোনালোকক দেখুৱাই দিছোঁ মানে এইফালে বিকা যে বাল্টি আৰু এখন বেলচা ল'লে তো তেনেকৈ লৈ ঘৰলৈ বুলি আহিব বাৰু সাজিলৈ মানে পুনৰ লগ পাম নেক্সট ভিডিঅ'ত দিয়ক তেন্তে বাই বাই